हेलो नमस्कार मैं ध्रुव अन्य এটা ভিডিঅ'লৈ স্বাগতম জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো। এইকেইদিন আপোনালোকে জানে গুৱাহাটীত অত্যন্ত গৰম, গুৱাহাটীত বুলি নহয় গৰমটো পৰিছে, বৰষুণো কম। তো অলপ ফুৰি আহো, ক'ত যাওঁ ভাবি থাকোঁতে লগতজনে ক'লে জ্বলা টেঘেৰীয়া ৱাটাৰফললৈ যাওঁ। আমি 9 মাইল পাৰ হ'লোঁ। 9 মাইল পাৰ হোৱাৰ পিছত ইয়াৰ ভিউটো চাব বিৰাটেই ভাল লাগে আৰু ইয়াৰ একা বেকা ৰাস্তাবোৰ বিৰাটেই ভাল লাগে আৰু গাড়ী চলোৱা ফিলিংটো পায়। আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব, মই এতিয়া বিৰাট ভাল পাওঁ। আৰু সোণাপুৰ নাপতে পালোঁ টোল গেট। আজি আমাৰ ভাল খবৰ, কাৰণ টোল গেটত পইচা দিব নালাগে, কাৰণ আমি বাইক লৈ আহিছোঁ। এই টোল গেটবিলাকত পইচা লয় ঠিকে, কিন্তু ৰাস্তাবোৰ ঠিক নকৰে। পইচা টেক্সৰ ওপৰত টেক্স ভৰাই লৈ থাকে, কিন্তু ৰাস্তাবোৰ ঠিক নকৰে চৰকাৰে। আৰে আমি সকলোৱে পইচা দিওঁ, টোল গেটত পইচা দিওঁ, আপোনালোকে পইচা লোৱাত টান নাপায় পেলাই, আপোনালোকে ৰাস্তাটো ঠিক কৰাত কিয় টান পায় বুজি নাপাওঁ। এনেকৈ আহি আমি টেঘেৰীয়া ৱাটাৰফল সোমোৱা ৰাস্তাটো পালোঁ আৰু এনেকৈ যাই আছোঁ। ইয়াৰ পৰা 3 কিলোমিটাৰ গ'লে আমি টেঘেৰীয়া ৱাটাৰফলটো পাম। তাতে কেনেকুৱা কি পৰিৱেশ সকলোবোৰ দেখাই আছোঁ আপোনালোকক। এনেকৈ আহি আমি টেঘেৰীয়া পিকনিক প্লেচ পালোঁ। এই টেঘেৰীয়া ৱাটাৰফলৰ গেট, আৰু ইয়াতে টিকেট কাটোঁ। টিকেট কাটি ভিতৰলৈ সোমালোঁ। টিকেটৰ দাম ল'লে 20 টকা। এই ভিতৰৰ পৰিৱেশ এনেকৈ কোনোবা আহি ইয়াতে পিকনিক কৰিয়ে আছে, আমিও আহিলোঁ আৰু ইয়াতে বহিলোঁ। আৰু ইয়াতে এটা ভাল, আপোনাৰ গেটৰ পৰা আহি ওপৰত, বেছি ওপৰত পাহাৰত উঠিবই নালাগে, ৱাটাৰফলটো পায়। সৰু ল'ৰা বা বয়সস্থ মানুহ আহিলে ইয়াতে সুবিধা হয়, কাৰণ পাহাৰত উঠিব নালাগে কাৰণে। আমি অলপ বহিলোঁ আৰু ইয়াৰে আপোনালোকক পৰিৱেশ দেখাওঁ। আমি ৱাটাৰফল চালোঁ, আপোনালোককো দেখালোঁ। আপোনালোকেও আহিব পাৰে, এটা ধুনীয়া পৰিৱেশ আৰু ঠাণ্ডা পৰিৱেশ। আহক চাওক, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।